বন্ধুসকল হেল্ল' বন্ধুসকল আজি আপোনালোকৰ মাজত এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' যদি আপুনি সম্পূৰ্ণকৈ চাই আপোনাৰ লাইফত কেতিয়াও নিজৰ পকেটৰ টকা দিয়ে ৰিচাৰ্জ কৰিব নালাগে মই আজি আপোনালোকৰ মাজত ভিডিঅ'টোতে দেখাই দিম 399 টকাৰ ৰিচাৰ্জ ভৰাই আৰু আপুনিও যদি মই কোৱাৰ দৰে ফ'কাছ কৰে তেনেহ'লে আপোনাৰো কেতিয়াও জীৱনত কেতিয়াও পকেটৰ টকা দিয়ে ৰিচাৰ্জ কৰিব নালাগে মই এতিয়া আপোনালোকক লাইভত দেখুৱাই দিম 399 টকাৰ ৰিচাৰ্জ ভৰাই তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এপছটো কেনেকৈ ডাউনলোড কৰিব লাগে মই ভিডিঅ'টো শেষত কৈ দিম ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক ইয়া মই পোনপ্ৰথমতে এপছটোত আপোনালোকক ৰিচাৰ্জ কৰি দেখুৱাই দিম ভিডিঅ'টো শেষত কৈ দিম আপোনালোকে কেনেকৈ ইউজ কৰিব মই পোনপ্ৰথমতে আপোনালোকক 399 টকা ৰিচাৰ্জ ভৰাই দেখাই দিম নহ'লে আপোনালোকৰ বিশ্বাস নহ'ব পাৰে বা এপছটো কাৰ্যকৰীমূলক নহ'ব পাৰে ভাবি ল'ব সেইকাৰণে মই আপোনালোকক পোনপ্ৰথমতে ৰিচাৰ্জটো ভৰাই দেখাই দি আছোঁ ইয়া মই পোনপ্ৰথমতে এপ্লিকেশ্যনটোত গৈ আছোঁ ইয়া চাওক এমচেণ্ট ব্ৰাউজাৰ বুলি যিটো এপছ আছে বা এপ্লিকেশ্যনটো এইটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব বা ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব আৰু কেনেকৈ এইটো ইউজ কৰিলে বেছিকৈ পইণ্টছ ওলাই যাৰ ফলত আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব সেইটো মই ভিডিঅ'টো শেষত দেখুৱাই দিম আগতে আপোনালোকক প্ৰমাণটো দেখুৱাই আছোঁ মই 399 টকাৰ ৰিচাৰ্জ ভৰাই মই ইয়াত পোনপ্ৰথমতে এইটো অ'পেন কৰিব লাগিব অ'পেন কৰি আছোঁ নহ'লে আৰু আপোনালোকৰ বিশ্বাস নহ'ব পাৰে সেইকাৰণে মই ৰিচাৰ্জটো ভৰাই দেখুৱাই আছোঁ তাৰপিছত দেখুৱাম এইটো কেনেকৈ ইউজ কৰিব মই পোনপ্ৰথমতে ওপৰত ক্লিক কৰোঁ ৰিচাৰ্জ ভৰাবলৈ অলপ লেট হৈ আছে অলপ দেৰি হৈ আছে নেটটো অলপ স্লো হোৱাৰ কাৰণে ইয়াত চাওক মোৰ গোটেইকেইটা মানে ইয়াত চাওক ফুল হৈ আছে মই যদি ইয়াত ইচ্ছা কৰোঁ 198 টকা ৰিচাৰ্জ কৰিবলৈ ইয়াত চাওক যিটো ৰিচাৰ্জ ফৰ 1,48,000 যিটো আছে নেকি পইণ্টছ ইয়াৰ ভিতৰত যদি মই ইয়াত ক্লিক কৰোঁ এই পইণ্টটো যাবগৈ মোৰ 198 টকা ৰিচাৰ্জ হৈ যাব মই ইয়াৰ এইটো আপোনালোকক ভৰাই নেদেখাওঁ মই 399 টকা ৰিচাৰ্জ কৰি দেখুৱাম মই ইয়াত চাওক ৰিচাৰ্জত ক্লিক কৰাৰ লগে লগে ৰিচাৰ্জ হৈ যাব আৰু যদি আপোনাৰ এই পইণ্টকেইটা এনেকৈ নাথাকে মই আপোনালোকক ইয়াত চাওক স্ক্ৰীনত দেখুৱাইছোঁ এনেকৈ খালী হৈ থাকিব বা এইটো দিয়া থাকিব গোটেইবোৰ ফুল হ'লে আপোনালোকে মানে ৰিচাৰ্জটো কৰিব পাৰিব চাওক মোৰ গোটেইকেইটা এতিয়া ফুল হৈ গ'ল এতিয়া মই ইচ্ছা কৰিলে গোটেইবোৰ ৰিচাৰ্জ কৰিব পাৰিম ইয়াত চাওক 399 টকা ৰিচাৰ্জ কৰিবলৈ হ'লে 3,99,000 পইণ্টছ লাগে ওপৰত চাওক ইয়াত চাওক ফুটাৰত আছে মোৰ 3,23,241 পইণ্ট 81 পইণ্ট মোৰ মানে 23,000 বেছি হৈ আছে মানে 3,99,000 হোৱাৰ লগে লগে আপুনি 399 টকা ৰিচাৰ্জ কৰিব পাৰিব এয়া মই আপোনালোকক ৰিচাৰ্জ কৰি দেখুৱাই দিম একদম সহজ পইণ্ট তোলাটো একদম সহজ আপুনি মই কৈ ধৰে আপোনালোকে ইউজ কৰিলে নিশ্চয়কৈ ধুনীয়াকৈ পাৰিব মই ইয়াত আপোনালোকক ৰিচাৰ্জটো ভৰাই দেখুৱাই আছোঁ ইয়াত চাওক 399 টকা ৰিচাৰ্জ কৰিম যিহেতু এতিয়া মই ৰিচাৰ্জত ক্লিক কৰি আছোঁ ইয়াত চাওক ৰিচাৰ্জ চাওক ইয়াত আহিছে 399 ভইচ 4G প্ৰাইম মেম্বাৰ অনলি বেনিফিট মানে টপ আপ ইয়াত দি দিলে আপোনাৰ ৰিচাৰ্জটো হৈ যাব চাওক কি দেখাই ৰিচাৰ্জ হৈ আছে পইণ্টছটো কাটি নিব চাগে এতিয়াই ইয়াত চাওক ওপৰত পইণ্টকেইটা গৈ আছে ৰিচাৰ্জ অন ইট ইজ ৱে মানে কিছুমান সময় মানে তলত কৈ দিছে প্লিজ ৱাইট মানে অলপ সময় অপেক্ষা কৰিবলৈ দিছে আপোনাৰ ৰিচাৰ্জটো আপোনাৰ মোবাইলত সোমাই যাব সেয়া অ'কে কৰি দিলোঁ চাওক মোৰ 24,000 পইণ্ট আহি গ'ল মানে এতিয়াই ৰিচাৰ্জ আহি যাব মোৰ SMS চেক কৰি আপোনালোকক দেখুৱাই আছোঁ ৰিচাৰ্জটো ভৰি গ'ল যে এয়া মই SMS গৈ অলপ ৱাইট কৰোঁ এয়া চাওক SMSটো দেখুৱাইছোঁ SMS এতিয়াই আহিছে এয়া মই SMS ক্লিক কৰিছোঁ এয়া চাওক জাষ্ট নাও পোনপ্ৰথমতে যিটো ৰিচাৰ্জ আহিছে চাওক জাষ্ট নাও লিখা আছে আৰু ওপৰতে চাওক আকৌ আহি গ'ল মই ইয়াত ক্লিক কৰিছোঁ চাওক কি লিখা আহে এয়া চাওক এতিয়া আপোনালোকে যদি পঢ়ি চাব পাৰে পাওক মই এবাৰ অলৰেডি পঢ়াই আছে যেতিয়া আগতে এবাৰ ৰিচাৰ্জ কৰিছিলোঁ এতিয়া আৰু কি দেখাম বেগ হৈ দেখুৱাই আছোঁ এইটো কেনেকৈ ইউজ কৰিব আপোনালোকে ইয়াত এতিয়া বন্ধুসকল আপোনালোকক দেখুৱাম এইটো কেনেকৈ ইউজ কৰিব বা কেনেকৈ ইউজ কৰিলে আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব বা বেছি পইণ্টছ গোটাব পাৰিব ইয়াত চাওক মই পোনপ্ৰথমতে এইটো অ'পেন কৰি আছোঁ ইয়াত চাওক ইয়াত যদি আপোনালোকে গোটেইবোৰ চাই থাকে অলপ লাহে পইণ্টছ বাঢ়ি থাকিব
আপোনাৰ মই আজি আপোনালোকক ৰিচাৰ্জ পইণ্টছ কেইটা বঢ়াই দেখুৱাই দিম। চাওক 24,031 পইণ্ট আছে মোৰ। কেনেকৈ বঢ়াব লাগে আপোনালোকক দেখুৱাইছোঁ। ইয়াত চাওক মই যদি এতিয়া ইয়াত অ'পেন কৰোঁ, ফ্লিপকাৰ্ট বুলি লিখা আছে 1 নম্বৰত। ইয়াত যদি অ'পেন কৰোঁ, ইয়াত অ'পেন কৰাৰ পিছত অ'পেন কৰি আছোঁ, ক্লিক কৰিছোঁ। ইয়াত চাওক ওপৰত চাইছে যে এইটো লৰি আছিল, মানে ইয়াত ক্লিক কৰাৰ লগে লগে চাব পইণ্টছ বাঢ়ি যাব। আগতে 24,000 পইণ্টছ দেখিছিল, এতিয়া চাব বাঢ়িব, 400-500 যিমান হওক বাঢ়িব। ইয়াত চাওক এইটো প্লাছ বটনত ক্লিক কৰাৰ লগতে চাওক গট ইট বুলি লিখা আছে। ইয়াত ক্লিক কৰাৰ পিছত 5 ছেকেণ্ডমান ৰ'লেই বা হৈ যাব আপোনাৰ মুঠৰ ওপৰত। আৰু এইবোৰ বস্তু যদি আপোনালোকে চাই থাকে লাহে লাহে, মানে বেছি সময় থাকিব নালাগে। এটা এপছৰ ভিতৰত 1 মিনিট বা 30 ছেকেণ্ড থাকিলেই আপোনাৰ, এটা ডাটাৰ ভিতৰত 30 ছেকেণ্ড থাকিলে আপোনাৰ যথেষ্ট, মানে এনেকৈ থাকিব, পইণ্টছ বাঢ়ি যাব আপোনাৰ। মই বেক কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত চাওক বেক হোৱাৰ পিছত আপোনালোকক দেখুৱাইছোঁ। ইয়াত চাওক ওপৰত 24,800 পইণ্ট আহি গ'ল। আগতে আছিল 24,000, অনলাইন 24,030 নে কিমান আছিল। ইয়াত চাওক 800 বাঢ়িল, 800 বাঢ়িল। এতিয়া চাওক আপোনালোকক এয়া শ্বপিং ফ্লিপকাৰ্ট যিটো দেখুৱাইছোঁ, ইয়াত প্লাছ বটন আহিব অকল। আৰু ইয়াত চাওক টু গাৰ্ড শ্বপিং, অনলাইন শ্বপিং বুলি লিখা আছে। এই দুটাতেই খালি অনলাইন প্লাছ বটন আহিব। মই ইয়াত আপোনালোকক পিকচাৰত দেখুৱাই দিছোঁ, এনেকৈ খালি আহিব এই দুটাতে, আৰু বেলেগ কেইটাত এটাতো নাহে। এই দুটাতেই অনলাইন আহিব। ইয়াত আপোনালোকে ক্লিক কৰাৰ লগে লগে 500-400 এনেকৈ পইণ্টছ বাঢ়ি যাব। আৰু আপোনালোকে চাওক ইয়াত ইউটিউব আছে, ফেচবুক আছে। ফেচবুক চলালেও আপোনাৰ এনেকৈ একদম প্ৰত্যেককেইটাত এনেকৈ পইণ্ট বাঢ়িব। বেছি সময় নালাগে, আপুনি কেৱল 2 মিনিট বা 3 মিনিট প্ৰত্যেক এপছত থাকক। 1 মিনিট থাকিলেও একো কথা নাই, আপোনাৰ পইণ্টছ বাঢ়ি যাব। ইউটিউবত অলপ চলালে হ'ব, ইয়াত বেছি চলাব নালাগে। দিনত আপোনালোকে আধা ঘণ্টা চলালেই বহুত হৈ যায়, মানে আধা ঘণ্টাও চলালেই আপোনালোকৰ হৈ যাব। চাওক এনেকৈ তলত যোৱাৰ পিছত আপোনাৰ চব এটা বনাছ আহিব। ইয়াত চাওক কালেক্ট +20 পইণ্টছ। আপোনাৰ নতুনকৈ ল'লে এয়াও আহিব পাৰে বা 80 আহিব পাৰে। মোৰ 20 আহিছে, 20 পইণ্টছ আহিছে। ইয়াত চাওক মই লৈ লৈছোঁ, ওপৰত যোগ হৈ যাব। ইয়াত চাওক আপুনি প্ৰত্যেককেইটাত নিউজ অলপ অলপকৈ পঢ়িব পাৰে। ইয়াত ক্লিক কৰিলেও আপোনাৰ ৰিচাৰ্জটো পইণ্টছটো বাঢ়িব। এয়া মই এতিয়া আপোনালোকক দেখাম মেইন পইণ্টছটো কেনেকৈ আৰ্ণ কৰিব। চাওক এইটো এনেকৈয়ে আপোনালোকে যদি ইউজ কৰে বা এনেকৈ যদি চলাই যায়, আপোনাৰ পইণ্টছ সিমান নাবাঢ়ে। এইটো কৰিবলৈ হ'লে চাওক আৰ্ণ +40,000 পইণ্টছ বুলি আছে, ইয়াত ক্লিক কৰিব। ইয়াত মানে আপোনাৰ ফ্ৰেণ্ডত শ্বেয়াৰ কৰিব, সি ইনষ্টল কৰি 5 দিন চলাব লাগিব, তেতিয়াহ'লে আপুনি 40,000 পইণ্টছ বাঢ়িব। এনেকৈ যদি আপোনালোকে এটা খৰচা পাই গ'ল, মই আগতে আপোনালোকক কৈ দিওঁ, এনেকৈ যদি আপোনাৰ ফ্ৰেণ্ডত দিয়ে শ্বেয়াৰ কৰি, সি যদি 5 দিন চলায়, তাৰপিছত আপোনাৰ 40,000 পইণ্টছটো আপোনাৰ তাত যোগ হৈ যাব। এনেকৈ যদি আপোনাৰ পইণ্টছ কেইটা বাঢ়ি যায়, 3,99,000 পইণ্টছ হ'লে আপুনি 399 টকা ৰিচাৰ্জ কৰিব পাৰিব, বা 1,48,000 পইণ্টছ হ'লে আপুনি 198 টকা ৰিচাৰ্জ কৰিব পাৰিব। ঠিক এনেদৰে মই আপোনালোকক যেনেকৈ কৈ আছোঁ তেনেকৈ। চাওক ইয়াত মই 7জন ফ্ৰেণ্ডত ৰেজিষ্টাৰ, মানে 7জনক চেণ্ড কৰিছিলোঁ, সিহঁতে 7জনে এইটো ইনষ্টল কৰিছিল, সেইকাৰণে লিখা আছে 7 ফ্ৰেণ্ডছ ৰেজিষ্টাৰ্ড। আৰু তলত লিখা আছে 6 ফ্ৰেণ্ডছ ইউজ এমচেন ব্ৰাউজাৰ 5 ডেজ, মানে 6জন বন্ধুৱে মোৰ এইটো 5 দিন একে লেঠাৰে, মানে 5 দিন আপোনাৰ ইউজ কৰিব লাগিব। 5 দিন মানে মই কৈ দিওঁ, মানে আপুনি যাৰ তাত শ্বেয়াৰ কৰে সি ইনষ্টল কৰি 5 দিন একেলগে চলাব লাগিব। ধৰক আপুনি কাৰোবাৰ তাত শ্বেয়াৰ দিছে, সি ইনষ্টল কৰি এদিন চলায়, তাৰপিছত 3 দিন চলোৱা নাই, বা এদিন চলোৱা নাই, বা 3 দিন চলাই এদিন চলোৱা নাই, তেনেকৈ হ'লে নহ'ব। আপুনি যাক শ্বেয়াৰ দিয়ে সি ইনষ্টল কৰিলে, ইনষ্টল কৰাৰ পৰাই 5 দিন একেলগে চলাব লাগিব। ধৰক আজি ইনষ্টল কৰিছে, সি আজিৰ পৰা 5 দিন ধৰি একেলগে এইটো চলাব লাগিব। এবাৰ হ'লে অ'পেন কৰি কেইটামান পইণ্টছ গোটালেই হ'ব, মানে মুঠৰ ওপৰত 5 দিন অ'পেন কৰিব লাগিব। আছে সেইকাৰণে এইটো কৈছোঁ। ইয়াত চাওক আপোনালোকে এইটো শ্বেয়াৰ কৰিবলৈ হোৱাটছআপ বুলি লিখা আছে। হোৱাটছআপত ক্লিক কৰাৰ পিছত চাওক ইয়াত মুঠৰ ওপৰত হোৱাটছআপত ক্লিক কৰা মোৰ 2টা আছে, কাৰণে 2টা যাক দিব, মানে মই চেণ্ড কৰি দেখুৱাই আছোঁ এজনক। মই এজনক দিছোঁ শ্বেয়াৰ। ইয়াত চাওক এনেকৈ যাবগৈ, এইটো শ্বেয়াৰ এনেকৈ যাবগৈ মুঠৰ ওপৰত। আপোনালোকে এতিয়া সি ইনষ্টল কৰি চলাব পাৰে। সি ইনষ্টল কৰি চলালে আপুনি 40,000 পইণ্টছ পাই যাব। 5 দিন চলাব লাগিব, নহ'লে তেনেকৈ হ'লে নহ'ব। আশা কৰিছোঁ আপোনালোকে বস্তুটো বুজিয়ে পাইছে। মেইন কথাটো হ'ল আপুনি এইটো কেনেকৈ ডাউনলোড কৰিব। চাওক আপোনালোকে যে ভিডিঅ'টো চাই আছে, ইয়াত চাওক লিখা নহয়, চিনটো আছে ডেছক্ৰিপশ্যন বুলি, প্ৰায় চবেই জানে আৰু কিছুমানে নাজানে। চ' মই সেইকাৰণে মানে দেখুৱাই দি আছোঁ ধুনীয়াকৈ। ইয়াত চাওক এড ক্লিক কৰিব, চাব এনেকৈ আহি যাব। ইয়াত যোৱাৰ পিছত চাওক চাওক এনেকৈ লিখা আছে এপ লিংক বুলি। এপ লিংকত ইয়াত চাওক, এপ লিংক যিটো আছে ইয়াত ক্লিক কৰি আপোনালোকে ইনষ্টল কৰি লওক।
এয়া চাওক মই আকৌ কৈ আছোঁ, ইয়াত ক্লিক কৰিব ডেছক্ৰিপশ্যনত। ইয়াত চাওক পোনপ্ৰথমতে যিটো আহি গ'ল এপ লিংক, ইয়াত ক্লিক কৰি আপোনালোকে এইটো ইনষ্টল কৰি লওক। আৰু ইনষ্টল কৰাৰ পিছত আপোনালোকে আপোনাৰ বন্ধু যাকে দিয়ে 5 দিন সিহঁতে একেলাহে চলাব লাগিব। 5 দিন ইউজ কৰাৰ পিছত আপুনি 40,000 পইণ্টছ পাই যাব। আৰু এনেকৈ যদি আপোনাৰ 7জনক দিয়ে 2,80,000 পইণ্টছ হৈ যাব 5 দিনত। আৰু আপুনিও কমচে কম মানে ডেইলি এনেকৈ পইণ্টছ বঢ়াই গ'লে 2,99,000 পইণ্টছ বাঢ়ি যাব। আৰু আপুনি 399 টকা ৰিচাৰ্জ কৰিব পাৰিব মাত্ৰ 5 দিনত। মই কোৱাৰ দৰে যদি আপোনালোকে ইউজ কৰে তেতিয়াহ'লেহে আপোনালোকে পাৰিব। ইয়াৰ চাওক আজিৰ ভিডিঅ'টো এই পৰ্যন্তহে। আৰু আপোনাৰ যদি এনেকুৱা আৰ্নিং বা টেকনিকেল ভিডিঅ' চাবলৈ মন যায় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই। আৰু ৰ'ব, ছাবস্ক্ৰাইবৰ পিছত সেই বেল আইকনটো অন কৰি ৰাখিব। এট লাষ্ট আকৌ কৈ দিছোঁ, এইটো যাক শ্বেয়াৰ দিয়ে সি 5 দিন একেলগে চলাব লাগিব। আৰু আপুনি যদি কাৰোবাক শ্বেয়াৰ নিদিয়ে এনেই যদি পইণ্ট গোটাব বিচাৰে তেনেহ'লে বহুত লেট হৈ যাব আৰু আপুনি 399 টকা ৰিচাৰ্জ কৰাটো জামেলা হৈ যাব।